Hey dosto, welcome to Mr. After Vlog. চাওক না নেক্সট লেভেল ডেকোৰেশ্যন আমাৰ মমৰ নীলদাৰ ডেকোৰেশ্যন দিয়া আছিল আৰু ভিতৰলৈ কিছু অংশ দেখাবলৈ চেষ্টা কৰিম দীক্ষুদা মন্টুদা আচুৰ্য বৰপাত্ৰদাৰ সৈতে কিছু ফূৰ্তি কৰা মুহূৰ্ত কেপচাৰ আমি অতি আশাৰে বাট চাই থকা আমাৰ যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন দাক দেখা পাই মনটো বহুত ভাল লাগিলে মৰমৰ নীলদা যি নতুন জীৱন আৰম্ভ কৰিছে তাৰ কাৰণে আশা কৰিলোঁ সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ পৰক জীৱনটো ৰঙীন হৈ পৰক বিয়াখনত ৩-৪ হাজাৰো অধিক মানুহ হৈছিলে সেইকাৰণে ৩ জেগাত বুফে লগাইছে মানে চাওক বহুত সুন্দৰ পৰিৱেশ হ'ল বহুত ভাল লাগিলে আৰু ইয়াতো খানা লগোৱা হৈছিলে ইয়াত বুফে লগাইছে কিমান সুন্দৰকৈ ডেকোৰেশ্যন কৰিছে চব ये मुझे लोगों को हम है हमारे दोस्त है यहाँ में नीलदा के पारी हो रही है ये लास्ट मुहूर्त नीलदा मरमर नीलदा फैमिली होती है किसु फूर्ति करा मुहूर्त इमान हजार व्यस्ततार মাজতো নীলদাই এখন ফটো ল'বলৈ সৌভাগ্য হলো নীলদাৰ লগত বহুতো কণ্ঠশিল্পী আহিছিলে ইয়াতে সকলোৰ লগত একপি মাৰিবলৈ চেষ্টা কৰিলোঁ